আমার দেবরগাঁও সমষ্টিত যিমান পার্টি দিয়ক না কিয় 100% আমার দেবরগাঁও সমষ্টি কমসে কম 5000 ভোটত জিতা থাকবো আমার প্রমোদ বড় স্যারে। আমি 100% জিরো বানাই দিম। আমি ইপিপিএল যিমান সাপোর্টার আছো আমি দেবরগাঁও সমষ্টিত হাগামাক একদম জিরো বানাই মানে আমার 2 নং মুজাবাড়ি আমার ইপিপিএল সরকার ভাল পায়। আমার 1 নং আর 2 নং মুজাবাড়ি মিলে 100 জন মানুষ আমার ইপিপিএল জয়েন করিলে গতকে আজি 13 তারিখ 14 তারিখ এই 14 তারিখে আমি সম্মানীয় বিটিসি চিফ মাননীয় প্রমোদ বড় স্যারের নেতৃত্বত আমার বহুতখানি ইপিপিএল জয়েন করিলে গতিকে 17 বছৰত হাগ্রামা মহিলাৰী দেৱ রাজত্ব কৰিছে। আমার এই যে রাস্তা ঘাট এইবিলাক এটাও দেওয়া নাই। আমার মাইনরিটি যিমান মুসলিম আছে আমার দুরামারি জাউলেপাড়া মুজাবাড়িত হাগ্রামা বহুত লাঞ্ছিত বঞ্চিত করেছে। গতিকে আমি ইপিপিএল দলক ভাল পাই। আমি 2025 চনত যেটি নির্বাচন হয়েছিল সেই নির্বাচনত আমি প্রমোদ বড় স্যারের নেতৃত্বত যিমান কাম করা লাগে আমি করিলো। আৰু আমার 1 নং 2 নং মুজাবাড়ির যিমান রাইজ আছে প্রমোদ বড় স্যারক ভোট দিব বলে জয়যুক্ত করি আমি এখানে আশা করি আছো। আমার দেবরগাঁও সমষ্টিত যিমান পার্টি দিয়ক না কিয় 100% আমার দেবরগাঁও সমষ্টি কমসে কম 5000 ভোটত জিতা হব। আমার যিকোনো পার্টি হোক না কিয় কমসে কম 5000 ভোটত জিতা থাকবো আমার প্রমোদ বড় স্যারে। বিপিএম তো এটা আমি জিরো বানাই দিম। এবার আমি 100% জিরো বানাই দিম। আমি ইপিপিএল যিমান সাপোর্টার আছো আমি দেবরগাঁও সমষ্টিত হাগ্রামাক একদম জিরো বানাই দিম। হাগ্রামার আমার মুজাবাড়ি মাইনরিটিতে তার ভাত নাই আমি হেক করে দিছি। নমস্কাৰ, মানে আমি 2 নং মুজাবাৰীৰ আমি আজি 14 তাৰিখত আজি মানে এটা হাসমদৰ নেতৃত্বত আজি এটা মানে প্ৰগ্ৰাম দিয়া হৈছিল। এই প্ৰগ্ৰামত আজি যি হওক আমাৰ ব্লগৰ পৰা 2জন মানে সন্মানীয় মানে অতিথি আহিছিল। ইয়াৰ সন্মুখত আজি ধৰক আমাৰ পাৰ্ট 1 মুজাবাৰী পাৰ্ট 2 মুজাবাৰী পাৰ্ট 1 পাৰ্ট 2 মুজাবাৰী মিলি আজি 100ৰ ওপৰত মানে আমাৰ ইপিপিএল জইন হৈ গৈছে। মানে এতিয়া আশা ৰাখিছোঁ যাতে আমাৰ ইপিপিএলটো ভাল হ'ব। আৰু মানে মানুহে কৈ আছে যি নহওক হাগ্ৰামা আগৰ দিনত যি ভালে কৰিছে বেয়াই কৰিছে এতিয়া আমাৰ ৰানিং চৰকাৰ এই ৰানিং চৰকাৰৰ ওপৰত মানুহ নিৰ্ভৰ কৰি মানে কৈ আছে যে আমাৰ ইপিপিএল চৰকাৰটো যেতিয়া বহল থাকে আৰু বহল থাকিব। ইয়াৰ মানে এইখিনি কৈ মোৰ বক্তব্য ইমানে। আৰু আমি কেণ্ডিডেটটো এতিয়া মানে আমাৰ নিৰ্ধাৰিত হোৱা নাই। কেণ্ডিডেটৰ ওপৰতো মানে অলপ নিৰ্ভৰ হ'ব আৰু যাতে আমাৰ কেণ্ডিডেটটো অলপ ভাল হয় এইখিনিয়ে। ডেভেলপমেণ্টটো ছাৰ যি নহওক যেনে আগৰ দিনত যি হৈছে এতিয়া আমাৰ 4.5 বছৰত মানে প্ৰমোদ চৰকাৰে যিমানখিনি দিছে আৰু দি আছে মানে যিমানখিনি দিছে আৰু দিব লগা আছে বা দিব মানে এইটো আশা ৰাখিহে আমাৰ এই মানে জনসাধাৰণবিলাকে ইয়াত মানে সমবেত হৈছে। আৰু মানে দীৰ্ঘদিনৰ কামনা কৰি যাতে এই আমাৰ চৰকাৰটো যাতে এই মাছুৱাঘাটটো এইটো চাৰে মানে কিবা কৰিব। ধৰক আমাৰ এইটো যাৱাৰ পাৰ্ট 1 মুজাবাৰী যাৱাৰ যিটো ৰাস্তা আছে এইটো আমাৰ বিজিত ছাৰে কৈছে এইটো ৰাস্তা ইমিডিয়েট হৈ যাব। এইটো ইয়াৰ কাৰণে হয়তোবা পাব্লিকেও কৈ আছে যাতে এইটো যদি দিয়ে। আৰু আমাৰ পাৰ্ট 1 মুজাবাৰী এটা মছজিদ আছে। এই মছজিদৰ নামত যিটো আমাৰ ধৰক 2 লাখ টকা এটা চেক দিব বুলি মানে আশা ৰাখিছে আৰু দিব বুলি খাটাং ৰাস্তাটো হ'ব এইটো খাটাং। আৰু আমাৰ ধৰক শিমুলগাঁৱৰ পৰা যিটো ৰাস্তা আহিছে আমাৰ পাৰ্ট 1 মুজাবাৰীলৈকে এইটো হয়তোবা এইটো হৈ আছে বা হ'ব। আৰু ব্ৰিজটো এতিয়া মানে হৈ গৈছে। এইটোতো আমাৰ প্ৰমোদ চৰকাৰৰ নেতৃত্বত হৈ গৈছে। আগত ধৰক এই 17 বছৰত আমাৰ বিপিএফে বহুত মানে প্ৰতাৰণা যি কৰিছে ধৰক আমি বহুত মানে ৰিকুৱেষ্ট কৰা হৈছিলে ব্ৰিজটোৰ কাৰণে। মাছুৱাঘাট আমাৰ পাৰ্ট 1 মুজাবাৰী যিটো দালাং আছে এইটো কাৰণে ধৰক আমাৰ বহুত মানে কৰ্মীবিলাকে বহুত কিবা এটা হেৰি কৰিছিল যে আমাৰ এইটো লাগে এইটো দি দিব পৰা নাই। আমাৰ হয়তোবা ইপিপিএল চৰকাৰেহে দিছে। এইটো যি নহওক ছাৰ ধৰক আমাৰ ইপিপিএল চৰকাৰে ছাৰ প্ৰমোদ ছাৰে আমাক যি কৰি আছে ভালে কৰি আছে। হয়তোবা আমাৰ পাব্লিকেতো ইমান হাৰাশাস্তি পোৱা নাই ভালেই পাইছে এই 5 বছৰৰ কাৰণে। আমাৰ 5 বছৰে যিমানখিনি কৰিছে মানুহতো বহুত সুখত আছে।